Welcome to my YouTube channel Learn with NJ Sarkar. Classification of letters বিষয়ে আলোচনা কৰিম মানে অসমীয়া দিয়া কোৱা হয় বৰ্ণৰ ভাগ লেটাৰ বোৰ দুই ভাগত ভাগ কৰা হয় Number 1 vowel Number 2 consonant আৰু Number 3 semi vowel লেটাৰবোৰ দুই ভাগত ভাগ কৰা হয় Number 1 vowel মানে হল স্বৰ বৰ্ণ Number 2 consonant মানে হল ব্যঞ্জন বৰ্ণ আৰু Number 3 semi vowel মানে অৰ্ধ স্বৰ এতিয়া আমি vowels প্ৰথমে vowels লৈ যাম vowels মানে স্বৰ বৰ্ণ অসমীয়া দিয়াক স্বৰ বৰ্ণ বুলি কোৱা হয় এ ই আই ও ইউ এই পাঁচটা বৰ্ণ আন বৰ্ণৰ সহায় নোহোৱাকৈ উচ্চাৰিত হ'ব পাৰে দেখি এইবোৰক vowels বলা হয় মানে এই vowels মানে স্বৰ বৰ্ণ অসমীয়া দিয়া স্বৰ বৰ্ণ বুলি কোৱা হয় এ ই আই ও ইউ পাঁচটা বৰ্ণ আন বৰ্ণৰ সহায় নোহোৱাকৈ উচ্চাৰিত হ'ব পাৰে দেখি এইবোৰক vowels বলা হয় W আৰু Y কোনো শব্দ word বা ইংলিছত word বুলি কোৱা শব্দ word বা পদ্যাংশৰ ইংলিছত পদ্যাংশ syllable বুলি কোৱা হয় syllable পদ্যাংশৰ আগত নাথাকিলে vowel হয় যেনে cow fly W আৰু Y কোনো শব্দ word বা পদ্যাংশ ইংলিছত syllable বুলি কোৱা হয় আগত নাথাকিলে vowel হয় যেনে cow fly vowel হয় এতিয়া আমি consonant যাক কোৱা হয় অসমীয়াত ব্যঞ্জন বৰ্ণ যিবোৰ বৰ্ণ বা wordৰ
সহায় নোহোৱাকৈ উচ্চাৰিত নহয় তাক কনসনেন্ট বা অসমীয়াত ব্যঞ্জন বৰ্ণ বোলে। যেনে বি, চি, ডি, এফ, জি, এইচ, জে, কে, এল, এম, এন, পি, কিউ, আৰ, এছ, টি, ভি, এক্স, জেড। যিবোৰ বৰ্ণ ৱাৰ্ডৰ সহায় নোহোৱাকৈ উচ্চাৰিত নহয় তাক কনসনেন্ট বা অসমীয়াত ব্যঞ্জন বৰ্ণ বুলি কোৱা হয়। যেনে বি, চি, ডি, এফ, জি, এইচ, জে, কে, এল, এম, এন, পি, কিউ, আৰ, এছ, টি, ভি, এক্স, জেড। ডাব্লিউ আৰু ৱাই কোনো শব্দ বা পদ্যাংশৰ আদিত বহিলে কনসনেন্ট হয়। যেনে ওমেন, young। ডাব্লিউ আৰু ৱাই কোনো শব্দ বা পদ্যাংশৰ আদিত বহিলে কনসনেন্ট হয়। যেনে ডাব্লিউ আৰু ৱাই সেইটো কনসনেন্ট হয়, ওমেন আৰু ইয়াং। এতিয়া হ'ব সেমি ভাৱেলছ, যাক অসমীয়াত অৰ্ধস্বৰ বুলি কোৱা হয়। ডাব্লিউ আৰু ৱাই কোনো ঠাইত ভাৱেল ৰূপে ব্যৱহৃত হয় দেখি সিহঁতক সেমি ভাৱেলছ বা অসমীয়াত অৰ্ধস্বৰ বোলে। এতিয়া আমি ৱাৰ্ডছৰ বিষয়ে আলোচনা কৰিম। দুই বা তাতকৈ বেছি লেটাৰ লগ লাগি কোনো অৰ্থ বুজালে তাক ৱাৰ্ড বোলে। যেনে কেটেল,
হয় এটসেট্ৰা দুই বা তাতকৈ বেছি লেটাৰ লগ লাগি একোটা কোনো অৰ্থ বুজালে তাক ৱাৰ্ড বোলে যেনে কেটেল হয় একোটা লেটাৰেও একোটা ৱাৰ্ড হ'ব পাৰে যেনে মানে এটা মানে মানে মই যেনে একোটা লেটাৰেও একোটা ৱাৰ্ড হ'ব পাৰে যেনে এ হ'ল এটা ও মানে হে আই মানে মই এইবাৰ হ'ব ইয়াক পদাংশ বুলি কোৱা হয় ৱাৰ্ডৰ ভিতৰত যিবোৰ আখৰ একোটা ভাৱেল ধ্বনিৰে উচ্চাৰণ কৰা হয় তাক চিলাবল বা অসমীয়া পদ্যাংশ বোলা হয় যেনে বাট ফাদাৰ বিউটিফুল ৱাৰ্ডৰ ভিতৰত যিবোৰ আখৰ একোটা ভাৱেল ধ্বনিৰে উচ্চাৰণ কৰা হয় তাক চিলেবল বা অসমীয়া পদ্যাংশ বোলা হয় যেনে বাট ফাদাৰ বিউটিফুল ইয়াৰ প্ৰথমটো ৱাৰ্ডত এটা চিলেবল থাকে দ্বিতীয়টোত দুটা চিলেবল থাকে আৰু তৃতীয়টোত তিনিটা চিলেবল থাকে মানে পদ্যাংশ এইবাৰ হ'ব সেন্টেন্সেছ অসমীয়াত ইয়াক বাক্য বুলি কোৱা হয় দুটা বা তাতকৈ ৱাৰ্ড বা শব্দ লগ লাগি কোনো সম্পূৰ্ণ অৰ্থ বুজালে তাক সেন্টেন্স বোলে যেনে The girl ate the mango দুটা বা তাতকৈ ৱাৰ্ড লগ লাগি কোনো অৰ্থ বুজালে তাক সেন্টেন্স বোলে যেনে এইটো দ্য গাৰ্ল এট দ্য মেংগ এইটো বহুকেইটা কি শব্দ লগ লাগিছে আৰু এই গোটেই শব্দৰ সমষ্টিটা কি বুলি কোৱা হয় সেন্টেন্স বুলি কোৱা হয় এতিয়া আমি ৱাৰ্ডছৰ বিষয়ে আলোচনা কৰিম দুই বা তাতকৈ বেছি লেটাৰ
লগ লাগি কোনো অৰ্থ বুজালে তাক ৱাৰ্ড বোলে যেনে কেটেল বয় এটসেট্ৰা দুই বা তাতকৈ বেছি লেটাৰ লগ লাগি একোটা কোনো অৰ্থ বুজালে তাক ৱাৰ্ড বোলে যেনে কেটেল বয় একোটা লেটাৰেও একোটা ৱাৰ্ড হ'ব পাৰে যেনে মানে এটা মানে মানে মই যেনে একোটা লেটাৰেও একোটা ৱাৰ্ড হ'ব পাৰে যেনে এ হ'ল এটা ও মানে হে আই মানে মই এইবাৰ হ'ব অসমীয়া দিয়াক পদাংশ বুলি কোৱা হয় ৱাৰ্ডৰ ভিতৰত যিবোৰ আখৰ একোটা ভাৱেল ধ্বনিৰে উচ্চাৰণ কৰা হয় তাক চিলাবল বা অসমীয়া পদ্যাংশ বোলা হয় যেনে বাট ফাদাৰ বিউটিফুল ৱাৰ্ডৰ ভিতৰত যিবোৰ আখৰ একোটা ভাৱেল ধ্বনিৰে উচ্চাৰণ কৰা হয় তাক চিলেবল বা অসমীয়া পদ্যাংশ বোলা হয় যেনে বাট ফাদাৰ বিউটিফুল ইয়াৰ প্ৰথমটো ৱাৰ্ডত এটা চিলেবল থাকে দ্বিতীয়টোত দুটা চিলেবল থাকে আৰু তৃতীয়টোত তিনিটা চিলেবল থাকে মানে পদ্যাংশ এইবাৰ হ'ব সেন্টেন্সেস অসমীয়া দিয়াক বাক্য বুলি কোৱা হয় দুটা বা তাতকৈ ৱাৰ্ড বা শব্দ লগ লাগি কোনো সম্পূৰ্ণ অৰ্থ বুজালে তাক সেন্টেন্স বোলে যেনে The girl ate the mango দুটা বা তাতকৈ ৱাৰ্ড লগ লাগি কোনো অৰ্থ বুজালে তাক সেন্টেন্স বোলে যেনে এইটো দ্য গাৰ্ল এট দ্য মেংগ এইটো বহুকেইটা কি শব্দ লগ লাগিছে আৰু এই গোটেই শব্দৰ সমষ্টিটা কি বুলি কোৱা হয় সেন্টেন্স বুলি কোৱা হয় একোটা সেন্টেন্স বুলি কোৱা হয় Thanks for watching.